আজি মোৰ বয়ফ্ৰেণ্ডৰ বাৰ্থডে চ' আজি মানে মই বহুত এক্সাইটেড হৈ গৈ আছোঁ আৰু তাৰ ওচৰলৈ ছাৰপ্ৰাইজ দিবৰ কাৰণে আমি তিনিজনী ফ্ৰেণ্ড ক'ত যাম পিকে ৰিজৰ্ট গৈ আছোঁ এতিয়া বৰ্তমান মোৰ বয়ফ্ৰেণ্ডক ছাৰপ্ৰাইজ দিবৰ কাৰণে আমি পিকে ৰিজৰ্ট গৈ আছোঁ এতিয়া বৰ্তমান তিনিজনী ফ্ৰেণ্ডৰ লগত অ'কে আমি গৈ আছোঁ আৰু দেখাম আপোনাক এতিয়া বাজিছে প্ৰায় 8 বাজিছে আৰু আমি পাইছোঁ বেলতলা যিহেতু ৰুমৰ পৰা ওলাওঁতে আমাৰ দেৰি হৈছে আৰু এয়া বেলতলা বজাৰ হয় পুৰবী গাখীৰ খাবা পুৰবী হ'ব একো নালাগে বেছি বেয়া লাগি যাব মানে ডাবল এন হ'ব না যে এন দি দিলো ফটো মাৰ বাইক কেকটো আমি ল'লোঁ যদিও একেবাৰে পচন্দ নহ'ল 6 মাইলৰ এখন দোকানৰ পৰা লৈ গৈছিলোঁ আৰু যিবিলাক ভাল কেক আছিলে তেওঁলোকৰ শেষ হৈ গৈছিলে আৰু সেইবাবে মানে মই মোবাইলত হাত গাওঁ বুলি ল'ব লগা হ'ল মই যিহেতু এইবাৰ এইফালে প্ৰথম আহিছোঁ আৰু সেইবাবে মই ঠাইবিলাক চিনি নাপাওঁ আৰু লাকিক সেইবাবে সুধিছোঁ ক'ত পালোঁ লাকিয়ে এই ঠাইখিনি খুব ভালদৰে চিনি পায় আচলতে কাৰণ তাই প্ৰায়ে দাদাৰ লগত ইয়াত আহিয়ে থাকে আমি নাৰেংগী মিলিটাৰী কেম্পৰ ভিতৰত সোমালোঁ এয়া দেখিছে গেটটো আৰু জানেইতো যিবিলাক মিলিটাৰী কেম্প থাকে খুব ধুনীয়াকৈ পৰিষ্কাৰকৈ ৰাখে আৰু এইটো হৈছে সকলোকে অসমত থকা সকলোতকৈ চাগে ডাঙৰ কেম্প হয় মিলিটাৰী কেম্প হয় বহুত ডাঙৰ এৰিয়া হয় আচলতে আৰু ইয়াৰ পৰা আমি গৈ আৰু ৰিজৰ্টখন পাম বেছি নহয় কিন্তু আচলতে এই এৰিয়াটোৱে বহুত ডাঙৰ হয় আৰু শুনিবলৈ পাইছোঁ ইয়াত ৰাতি প্ৰায় 10টামান বজাৰ পাছত আৰু হাতী ওলায় বুলি শুনিবলৈ পাইছোঁ প্ৰায়ে হাতী ওলায় কেম্পৰ ভিতৰতো ওলায় আৰু যিহেতু মানে চাৰিওফালে গছ-গছনি আছে আৰু আপোনাৰ আমি যিখিনি ঠাইলৈ গৈ আছোঁ ৰিজৰ্টখনৰ ছাইডতো বহুত জংঘল আছে ঠাইখিনি খুব ধুনীয়া হয় আচলতে চব আৰ্মি কেম্পবিলাকে তোমাৰ হেৰি হয় মানে অলপ ৰিক্স আছে আৰু এইফালে অলপ ৰিক্স থাকিলেও মানে কি আৰু নিজৰ লগত কথা এইফালে ৰাতি হাত অলপ কিবা হয় আৰু আজি বহুত দিন আহিলোঁ বাৰু ইয়াতে কিন্তু ভগৱানৰ আশীৰ্বাদত একো তেনেকৈ নাই এদিনো দেখা নাই ন হাতী নাই দেখা কিন্তু সেই আমি মাজতে এবাৰ আহিছিলোঁ আমাৰ ইয়াৰ লগত ওলাইছিল আৰু আমি তেতিয়া ভিতৰতে আছিলোঁ ৰিজৰ্টখনৰ ভিতৰত আমি ওলাই মানে তেতিয়া গুচি গ'ল হাতীবিলাক মই এটা ৰাস্তাতে দেখিছোঁ এইখিনিত ন আমাৰ এই পিকে ৰিজৰ্টটোৰ ওচৰত আৰু মানে হেৰি লিখা আছে ন এইবিলাক আৰু জংঘল বহুত আছেতো
আৰু আমি মানুহবিলাক কৈছে হাতী ওলাইছে বাইদেউ আপোনালোকৰ অকণ দেৰিকৈ যাব তাৰপিছত আমি যাই মেলি গুচি গ'ল হাতীবিলাক চাওকচোন ইমান আন্ধাৰ গোটেই ৰাস্তাটো আৰু দেখিবলৈ বেছি গাড়ী নাই এতিয়া প্ৰায় 8:30মান বাজিছে কিন্তু 8:30মান বাজতে ইয়াতে খুব মানুহ কম থাকে দেখিছে চাৰিওফালে জংঘল হয় জংঘলৰ মাজে মাজে আহি আমি ফাইনেলি পাই গ'লোঁ পিকে ইক' ৰিজৰ্টখন আমি বৰ্তমান আহি পালোঁ পিকে ৰিজৰ্ট আৰু আপোনালোকক দেখুৱাইছোঁ আপোনালোকে আহিব পাৰি ইয়াতে যাইছে আৰু চাই থাককচোন আৰু এইজনী আমাৰ ধুনীয়া ছোৱালীজনী আৰু যাৰ ইমান ধুনীয়া হয় আমাৰ কি হয় কোৱা কাৰ জন্মদিন বহিব পাৰিব খাব পাৰিব ফটো উঠিব পাৰিব খুব ধুনীয়া হয় ৰিজৰ্টখন আপোনালোকে আহিব পাৰে যদিহে কাৰোবাৰ জন্মদিন থাকে জন্মদিন ইয়াতে পালন কৰিব পাৰে আচলতে খুব এইটোৱে ডিষ্টাৰ্ব হৈছে বাৰু এয়া হৈছে জুলি সকলোৱে আহি পালে বুলি মাতো এতিয়া সকলোৱে আহি পাইছে তোমাক ফটো এটা মাৰো ধুনীয়া লাগিছে ইয়াতে মানে লাইটবিলাক পানীত উঠিছে ন ধুনীয়া লাগিছে নহয় এইটো চিকেন হয় চিকেন পৰ্ক হয় Bapak. Happy birthday. Bapak kiman number itu? 36. Joldi Pak. Thank you deh. Ini dia. Ini kok udah mana? I love her a lot. One second. Forever. I will always love her forever. মই গোটেই জিন্দগী তাকে ভাল গোটেই জীৱন তাৰ বাবে থাকিম দে আইলি বুলি কো কমসে ৰোমান্টিক হল অলপ ৰোমান্টিক কোন হবে আই দিকলা এইবিলা হাদিবে মৌসা হা হা বিয়াখন পাতি তাৰছত আহিম I love you but এই ইমান ইংলিশ ক'ব নোৱাৰিব ইমান ইংলিশ ক'ব নোৱাৰে ইমান ইংলিশ ক'ব নোৱাৰে কমসে আপোনাৰ গালি নাই আমি ৰেকৰ্ড কৰিব লাগিব but seriously really love you okay কোৱা
আৰু আমি খোৱা ষ্টাৰ্ট কৰি সেইবাৰৰ দৰে হ'লে ক্লাবত যোৱাৰ দৰে ঐ ঐ জুলি এইটো কি কৈছিলে এইটো কি নাগা চাটনি হয় নাগা চাটনি নে নাগা চাটনি কিবা কৈছিলে মোৰ বয়ফ্ৰেণ্ডৰ আজি বাৰ্থডে হয় জাষ্ট আজি কি কৰিলা কোৱা কৰি আছোঁ বৰ্তমান তাৰ ফ্ৰেণ্ড চাৰ্কল আছে তেখেতৰ ভাবি আছে আমি গোটেই ফেমিলিৰ লগত এনজয় কৰি আছোঁ চ' আই এম চ' হেপী ত' বাট আজি আহি আমাৰ বহুত ভাল লাগিলে পিকে ৰিজৰ্টত আহি খানা খাই বহুত ভাল লাগে খানা বহুত টেষ্টি হয় চ' মতলব বহুত ভাল লাগিল আৰু পিকে ৰিজৰ্টৰ মানুহবিলাকৰ আজি খং উঠিছে নাজানো কিয় খং উঠিছে বাট পিকে ৰিজৰ্টত আহি চ' আই এম চ' হেপী মই বহুত প্ৰাউডফুল কৰিছোঁ চ' মতলব খানা বহুত টেষ্টি হয় এইখিনি মই কনফাৰ্ম কৰি জানিব পাৰিম আৰু বেলেগ মই একো নাজানো চ' হাই গাইজ তোমাক কোনটো আইটেম ভাল লাগিছে হ'লকে মোৰতো চব ভাল লাগিছে তাৰপিছত চবৰে পিকে ৰিজৰ্টৰ চবৰে মুখবিলাক আজি ফুলি আছে কাৰণ বহুত ৰাতি হৈ গৈছে কেইটা বাজিলে এতিয়া বাজিলে নহয় দেখিছে 1টা বাজিবলৈ হ'ল আৰু তেখেতসকল muốn là cái gì đi bắt đầu ধেমালি কৰিছোঁ তেনে